मंदिर और झीलों के शहर पटना से हम जा रहे हैं खजुराहो। आज पारस और मानसी की कृपा से सुबह उठ के मंदिर नहीं देख पाए और 6 बजे का प्लान 11 बजे एग्जीक्यूट हो रहा है। इसके लिए बहुत बहुत थैंक यू पारस और मानसी। आगे भी ऐसे साथ बनाए रखना। हम लोग शुरू करें। कहाँ जा रही हूँ अभी? यार कैमरा খজুৰাহো মন্দিৰ আছে। খজুৰাহো মন্দিৰ মানে এটা মাত্ৰ মন্দিৰ নহয়, বহুত মন্দিৰৰ এখন ঠাই, মানে বহুত মন্দিৰ য'ত আছে। এইফালে আছে, বেলেগ বেলেগ আছে। মই নাজানো এই বিষয়ে ভালকৈ, আজি চাম, তাৰপাছতহে গম পাম ক'ত কাক পূজা কৰা হয় আৰু চানেকিবোৰ কেনেকুৱা, বৈচিত্ৰ ভাস্কৰ্যবোৰ কেনেকুৱা। ये है कंदरिया महादेव टेम्पल। এতিয়া মই ওচৰৰ পৰা ভাস্কৰ্যবোৰ দেখাম। ৱৰ্ল্ড হেৰিটেজৰ অন্তৰ্ভুক্ত এই মন্দিৰটো। চান্দেলা ৰাজবংশৰ উদ্যোগত এই খজুৰাহো মন্দিৰটো বনোৱা হৈছে, যিটো 950-ৰ পৰা 1050 খ্ৰীষ্টাব্দৰ সময়ত। এই টুকুৰাটো ভাঙি গৈছে, অকণমান পুৰণা হৈ গৈছে, এইটো ভাঙি গৈছে, কিন্তু বহুত ধুনীয়া। ইমানবোৰ ভাস্কৰ্য, মানে ইমান ধুনীয়াকৈ বনাইছে সেই তেতিয়াতে। মই নিজেও খজুৰাহো মন্দিৰৰ বিষয়ে নাজানো, অধ্যয়ন কৰিব লাগিব। প্ৰত্যেকটো টুকুৰাতে মানে ইমান সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে, নিখুঁত নিখুঁত বুলি ক'ব লাগিব। বিভিন্ন দেৱ দেৱীৰ লগতে বিভিন্ন মূৰ্তি ইয়াত স্থাপন কৰা হৈছে। এনেকৈ ইয়াতে বক্স নিচিনা ষ্টাইল আছে, য'ত বস্তুবোৰ থৈ দিব পাৰে, আৰু আগতে থৈ দিছিল। আৰু 1000 বছৰ আগতে এখন চিৰি, যাতে ওপৰলৈ যাব পাৰে, বেলকনি নিচিনা আছে, খিৰিকী ফালে আছিলে ন, তালৈ যাব পাৰে, চিৰি ফিক্স মানে। ये मेरी सामने से मुस्कुरा रही है, मेरी स्माइल, ये आम से ইয়াত এনেদৰে মূৰ্তিসমূহ আছে, আৰু লগতে ইয়াত সৰু সৰুকৈ দেখিবলৈ পাইছে। ইয়াক যক্ষ বুলি কোৱা হয়। যক্ষক উপদেৱতা বুলি কোৱা হয়। আৰু ইয়াৰে এগৰাকী যিসকলে বৰ্ণনা কৰে, গাইড কৰা লোক থাকে, আৰু তাৰে এগৰাকীয়ে মোক কৈছিল যে যক্ষগৰাকী অকণমান মংগোলিয়ান ফেচ দেখিবৰ কাৰণে, মংগোলীয় নিচিনা, মংগোলীয় মূলৰ। ভাস্কৰ্য শিল্পৰ মানুহে সহজতে বুজি পাব। মোৰ অধ্যয়ন একদম সীমিত, সেইকাৰণে মই নাজানো। আৰু ইমান ধুনীয়াকৈ, ইমান বেছিকৈ যিবোৰ মূৰ্তি আছে ন, মানে চকু তাতে লাগি ধৰে, আৰু চকু যাবলৈ নোখোজে অন্য ঠাইলৈ। বুলি গৈ আছোঁ চিত্ৰগুপ্ত মন্দিৰ। আৰু এইটো কেতিয়া বনোৱা হৈছিল? 1000 পৰা 1025 খ্ৰীষ্টাব্দৰ সময়ত বনোৱা হৈছিল বুলি জনা যায়। এইটো চিত্ৰগুপ্ত মন্দিৰ। নাজানো, আচলতে মন্দিৰ এটা চাবলৈ অহাৰ আগতে সেই মন্দিৰটোৰ বিষয়ে অলপ অধ্যয়ন কৰি লোৱাটো জৰুৰী বুলি অনুভৱ কৰিছোঁ। কিন্তু মোৰ একো আইডিয়া নাছিল যে মই আহিম, এখন মিটিঙলৈ আহি পিনে এনেকৈ ফুৰিবলৈ আহিছোঁ। তো পিছত পঢ়িম, মই আগতে দেখাই লৈছোঁ, আপোনালোকে নিজে দেখি পিনে বুজিবলৈ চেষ্টা কৰিব। যি সময়ত ভাৰতবৰ্ষলৈ মোগল আহিছিল, সেই সময়ত বহু মন্দিৰ ভাঙি পেলোৱা হৈছিল, বহু মন্দিৰ চূৰ্ণ বিচূৰ্ণ কৰি পেলোৱা হৈছিল। কিন্তু
খাজুৰাহো মন্দিৰ য'ত আছে এইখন ঠাই আছিল ৰজা ছত্ৰছালৰ বুন্দেলখণ্ডী বুলি কোৱা হয়। বুন্দেলখণ্ডত আছে আৰু ইয়াৰো কিছু কিছু অংশ কোনে ভঙা নাজানো, অলপ অলপ টুকুৰাবোৰ ভাঙি গৈছে, হয়তো পুৰণাভাৱে বা পূৰ্বতে সংৰক্ষিত নাছিল সেইবাবেও ভাঙি যাব পাৰে। কিন্তু এই খজুৰাহো মন্দিৰটো সম্পূৰ্ণ ছেফ মানে ধুনীয়াকৈ আছে, ভাঙি পৰা নাই। বিভিন্ন অঞ্চলত যেনেকৈ ভাঙি চিঙি পেলোৱা হৈছিল, এই খজুৰাহোটো তেনেকুৱা নহয়। ভিতৰত চিত্ৰগুপ্তৰ মূৰ্তি এভাগ আছে, তেওঁৰ অৱশ্যে হাতখন নাই নাজানো, কিন্তু অনুমান হয় কোনোবাই ভাঙিবলৈ চেষ্টা কৰিছিল। কাৰণ চাওক ইয়াৰো ওপৰ পৰ্চনটো নাই, ইয়াৰো নাই ওপৰৰ অংশ নাই, মুখমণ্ডল অংশবোৰ বহুত মূৰ্তিৰ মুখমণ্ডল অংশ নাই। আৰু এটা মন্দিৰলৈ আমি গৈ আছোঁ, খজুৰাহোৰ যিখিনি টেম্পলছ আছে, মন্দিৰ আছে, তাৰে এটা অংশ এটা মন্দিৰলৈ গৈ আছোঁ। মন্দিৰটোৰ নাম এতিয়ালৈকে মই গম পোৱা নাই। অ'কে, এইটো হৈছে বিশ্বনাথ টেম্পল আৰু লগতে নন্দী মণ্ডপী আছে। এইটো বিশ্বনাথ টেম্পল আৰু এইটো নন্দীজি ইয়াত আছে। নন্দী হৈছে নন্দী আৰু ওপৰৰ ফালে চিলিঙৰ ডিজাইনটো চাওক। বিশ্বনাথ মন্দিৰৰ ভিতৰৰ ভাগ। বিশ্বনাথ বোধ হয় শিৱৰে আন এটা নাম। শিৱৰ মূৰ্তি এভাগ আছে ভিতৰত, আৰু এইখিনি বাহিৰৰ ফালে চাৰিওফালে এনেকৈ ভাস্কৰ্য খোদিত কৰা আছে। আমি আচলতে গাইড নল'লোঁ, গাইড লোৱাহেঁতেন বুজি পালোহেঁতেন কিয় মূৰ্তিৰ কিছুমান টুকুৰা ভঙা, পুৰণা হৈ গ'ল, সেইকাৰণে ভাঙিলে, সংৰক্ষণৰ অভাৱত ভাঙিলে, নে কোনোবাই ভাঙিব চেষ্টা কৰিছিল। গাইডো নল'লোঁ, বা এই বিষয়ে মোৰ আগতেও কৈছোঁ যে জ্ঞান নাই। এইবোৰ পৰ্চনত কিবা কিবি ৰাখিবৰ কাৰণে তেওঁলোকে এনেকৈ বনোৱাইছিল। লিপিটো ওম নম শিৱায় লিখিছে, আৰু কিবা কিবি লিখিছে, মই পঢ়িব পৰা নাই। এতিয়া আমি আৰু এটা মন্দিৰলৈ গৈ আছোঁ। বিশ্বনাথ টেম্পলক এৰি আহিলোঁ, আৰু ইয়াত আছে কি আমি চাওঁ। प्रतापेश्वर मंदिर। प्रतापेश्वर मंदिर के बारे में भी कुछ सीख लो। यहाँ पे लिखा हुआ है इस मंदिर का निर्माण 1854 के दौरान। তাৰপিছতে ছত্ৰপুৰৰ ৰজা আছিলে প্ৰতাপ সিংহ, তেওঁ বনাইছিল, সেইকাৰণে হয়তো ইয়াৰ নামটো প্ৰতাপেশ্বৰ টেম্পল। ইয়াত শিৱ ভগৱান আৰু নন্দী ভগৱান আছে, নন্দীজী, আৰু ভিতৰত শিৱ। बहुत पार चराई बाल লৈছে। जैसे वो क्या कहते हैं चित्रगुप्त जी, हाथ में सभी के सिर कटे हुए। हाँ, वो सिर नहीं है और हाथ नहीं है। सूर्य भगवान है, मूर्ति है जो सूर्य भगवान की है। क्या सूर्य? ओके ओके। 7 घोड़े के रथ में सवार है सूर्य देव। ओके, सूर्य के पुत्र चित्रगुप्त। ओके, बट नाम लिखा हुआ है चित्रगुप्त के साथ में चित्रगुप्त दिए गए। ओके ओके। जो उसमें तो बड़ी मूर्ति है, हाँ जी, सूर्य भगवान की है। ओके, एक साइड यमराज बताएगा, एक साइड चित्रगुप्त के हाथ में पेन है। ओके, बट हाथ कटा हुआ है। चित्रगुप्त की भी गर्दन कटी हुई है।
गर्दन कटी हुई है क्या? हाँ। फिर लगाया ऐसा कुछ? नहीं नहीं, जो अंदर मूर्ति है हाँ वो बड़ी मूर्ति है, हम्म। वो सूर्य भगवान की है। ओके और जो इसकी इस ओके side- ओके इस समझ side गई है, समझ इस गई। side बाहर है चित्रगुप्त, पास है उनके पास। उनके आजू बाजू से खड़े हुए हाँ, हैं जो, हाँ। तो उनकी गर्दन नहीं है लेकिन हाथ में पेन लिए हुए हैं, तो वो ओके। चित्रगुप्त है। चित्रगुप्त ओके। जो अपना लेखा जोखा करते हैं ना कर्मों हाँ का, जी हाँ जी। तो वही। अच्छा वहाँ पे सारे जो दीवार पे लगा हुआ, दीवार सभी पे की लगा हुआ गर्दन कटी हुई है। गर्दन कटा हुआ बताते है। हैं, वो छोटा मंदिर पड़ गया तो उसको काटते ही गए। उसमें ओके। कोई भी मूर्ति बिल्कुल अच्छी नहीं है। আচ্ছা যিকোনো শান্ত ঠাইত মনটো শান্তি পোৱা যায়, সেইবাবে মন্দিৰলৈ যাব লাগে। আৰু এই মন্দিৰটোতো ৱৰ্ল্ড হেৰিটেজৰ অন্তৰ্ভুক্ত হয়। ইয়াত ভগৱানৰ কাৰণে বিখ্যাত নহয়, ইয়াৰ যিবোৰ কলাকৌশল হয়, যিবোৰ ভাস্কৰ্য হয়, সেই ভাস্কৰ্যবোৰৰ কাৰণে বেছি বিখ্যাত। ৰকসম মন্দিৰৰ ভিতৰৰ ভাগ মই দেখাইছোঁ। প্ৰতিটো পিলাৰতো ইমান মূৰ্তি বিভিন্ন ধৰণৰ বনোৱা আছে। নিম্নাংশত থকা ঘৰৰ যিটো নিম্নাংশ হয়, নিম্নাংশত থকা বেছিভাগ মূৰ্তি এনেকৈ এইবোৰ ভঙা। ইয়াৰে মানুহে কৈছে যে মোগল শাসনৰ সময়ত মোগলসকল যেতিয়া আহিছিল, তেওঁলোকে যথেষ্ট ভাঙিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু হেভিও আছিল বাৰু বহুত বেছি। তেওঁলোকৰ দ্বাৰা ভঙা হৈছিল যদিও ভালেখিনি সুন্দৰকৈ মন্দিৰটো থাকি গ'ল। প্ৰাচীন দেৱনাগৰী লিপি, দেৱনাগৰী লিপিত সংস্কৃত ভাষাত মন্দিৰটোৰ বিষয়ে লিখা আছে। আৰু সংস্কৃতত লিখা আছে যদিও লিপি পঢ়িবলৈ অকণ সময় লাগে অকণ ধ্যান দি চাব লাগে। খাজুৰাহোৰে এটা অংশ 64 যোগিনীৰ স্থান বুলি কোৱা হয়। ইয়াত বিভিন্ন ধৰণৰ ইয়াত যিবোৰ পাথৰ আছে, পাথৰৰ কিছু নাম আছে। মাহেশ্বৰী পাথৰ, মহিষাসুৰ মৰ্দিনী পাথৰ আৰু ব্ৰাহ্মণী পাথৰ, এনেকুৱা পাথৰ কিছুমান নাম আছে। ইয়াত হয়তো পূজা হয় কিজানি। তাৰপাছতে এনেকৈ আছে। আমি ভিতৰলৈ গুচি যাওঁ, এতিয়া ভিতৰলৈ উঠি যাওঁ। ইয়াত যিবোৰ এনেকৈ বেলেগ বেলেগ অংশবোৰ আছে, সৰু সৰু কোঠালিৰ নিচিনা, এই কোঠালিবোৰত আচলতে মূৰ্তি আছিল বেলেগ বেলেগ, আৰু এই মূৰ্তিবোৰ নি পিনে প্ৰিজাৰ্ভ কৰা হৈছে, সেইকাৰণে ইয়াত নাই। খোলাকৈ থ'লে ছেফ নহয় বা ভাঙি চিঙি যাব পাৰে, যিহেতু ইমানো সুৰক্ষিতজনকভাৱে এইটো অংশ বনোৱা নহয়, সেইকাৰণে ইয়াৰ মূৰ্তিবোৰ লৈ যোৱা হ'ল আৰু ৰাখি থোৱা হৈছে। খাজুৰাহোত ফুৰিবৰ কাৰণে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত বেছি সুবিধাজনক, বেছি ভাল, আৰামদায়ক হয়, কিয়নো ইয়াৰ পাছত মাৰ্চৰ পৰা গৰম হ'ব আৰু মধ্যপ্ৰদেশত যথেষ্টখিনি গৰম হয়।